শান্তিৰ পথলৈ তিৱা লিবাৰেশ্যন আৰ্মি আৰু ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যন আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কলাক্ষেত্ৰত অস্ত্ৰ সম্বৰণ কৰিব সংগঠন দুটাই 2014 চনত গঠন হৈছিল TLA মহিলা সদস্যসহ শতাধিক কেডাৰ আছে এই সংগঠনটোত অন্যতে একেটা অনুষ্ঠানতে ৰাভা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট ইউনাইটেড পিপলছ ৰিভলিউচনাৰী ফ্ৰণ্ট নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বড়োলেণ্ড নেশ্যনেল সান্থাল লিবাৰেশ্যন আৰ্মি আৰু আদিবাসী ড্ৰেগন ফাইটাৰৰ প্ৰাক্তন সদস্যসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰীয়া তেখেত আমাৰ চেয়াৰমেন আৰু ফাউণ্ডাৰ আছিলে আৰু তেখেতক বিদ্যুৎ আমচং বুলিও জানে তেখেতৰ যিটো বিপ্লৱ আছিলে যি সপোন দেখিছিলে আমাৰ টিয়ালেণ্ডত বসবাস কৰা তিৱা জাতিৰ লগতে অন্যান্য পিছপৰা জনজাতিসকলৰ বিষয়ে তেখেতে যিটো চিন্তা চৰ্চা চলাইছিলে আজি এই চিন্তা চৰ্চাৰ প্ৰতি চৰকাৰে যিটো সদ্ভাৱ দেখাইছে আমাৰ প্ৰতি আমি তেখেতসকলকো কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু তেখেতসকলৰ প্ৰতি সন্মান জনাই আমি এই এটা আলোচনা মজিয়ালৈ আমি আগবাঢ়ি আহিছোঁ নাৰী হিচাপে কোনেও যাতে পিছ পৰি নাথাকে সকলোৱে যাতে আগবাঢ়ি যায় তাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱলৈ খুবেই অন্তৰৰ পৰা আমি শ্ৰদ্ধা জনাইছোঁ তেওঁক কাৰণ তেওঁ আমাৰ যিখিনি দাবী আছিল সকলোখিনি মানি লৈ এতিয়া আমাৰ লগত শান্তিৰ আলোচনাত বহিবৰ কাৰণে তেওঁ মান্তি হৈছে আমি শান্তিৰ আলোচনাত গৈ আছোঁ